যোৱা BTC ইলেকশ্যনত আমাৰ টাইগাৰ টিমৰ হৈ পেলাই যিখিনি কৰ্মীবৃন্দই কাম কৰিছিলে, লগতে UPPLত কিছুমান মানুহ আছিলে, তেওঁলোক BPF দলত আহিবৰ কাৰণে আগ্ৰহী হৈ আছিলে। গতিকে টাইগাৰ টিম আৰু UPPLৰ গোটেইখিনি যিখিনি মানুহ আহিব বিচাৰিছিলে, আজি আমি ৱেলকাম কৰিলোঁ। আৰু অনাগত দিনত অহা ইলেকশ্যনত আমাৰ চৰণ বড়োৰ সপক্ষে ভোট দি পেলাই, নাঙলৰ ছবিত ভোট দি পেলাই তেওঁলোকে জিকাম। আমি একদম বিৰাট ব্যৱধানত আমি চৰণ বড়োক ইয়াৰ পৰা জিকাই পঠাব লাগিব, যাতে তেওঁ আমাৰ অসম মন্ত্ৰী পায় বুলি আমাৰ ৰাইজ আজি ওলাই আহিছে। গতিকে আশা কৰিছোঁ এইসকল আজি যিসকল জইন কৰিছে, তেওঁলোকেও আজিৰ পৰা নাঙলৰ হৈ পেলাই কাম কৰিব, BPFৰ হৈ পেলাই কাম কৰিব আৰু অনাগত ইলেকশ্যনত আমাক বহুত ভোটত ব্যৱধানত জিকাব সহায় কৰিব বুলি আশা কৰিছোঁ। আজি মোটামুটি 800 মান হৈছে। 800লৈকে আমি হিচাপ লৈছোঁ, 800ৰ ওপৰতো হ'ব পাৰে। চাওক, আজি পৰিৱেশটো দেখিলে আপোনালোকে গম পাব পাৰে মাজবাটত UPPLৰ অৱস্থা কি। গতিকে UPPLৰ ব্লক পৰ্যায়ৰ নেতা, প্ৰাইমাৰী পৰ্যায়ৰ নেতা, বুথ পৰ্যায়ৰ নেতা বহুতখিনি আজি আমাৰ লগত যোগদান কৰিছে। লগতে UPPL মাজবাট বুলিয়ে নহয়, UPPL BTCতে অৱস্থা বেয়া, আমি সকলোৱে এইটো জানো। গতিকে এইবাৰ মাজবাটতো UPPLৰ কোনো 3 নম্বৰ 4 নম্বৰ থাকিব চাগে, কিন্তু মানে অভাৰঅল BTCৰ পৰা এটা চিট জিকি যোৱা মুস্কিল আছে UPPLৰ। ভাল পাইছোঁ আৰু ৰাইজৰ কাম কৰিব সেইকাৰণে। আগতে BJP কৰিছিলোঁ, একে এতিয়া বৰ্তমান সেইকাৰণে জইন কৰিছোঁ। ভাল লাগি আছে। হয় হয় হয়, আমি নাঙলতে ভোট দিম। মোৰ ঘৰ হ'ল 2 নম্বৰ বজাৰ, নাম মুচিৰাম মণ্ডল। আগত BJP আছিলোঁ, এতিয়া মই BPFত জইন কৰিলোঁ।